পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত মানে আমি বাহিৰত গৈছিলোঁ ন, তাৰ পৰা আমি আজিলৈকে ভিডিঅ'ই বনোৱা নাই। সেই যি আগৰে ভিডিঅ' এতিয়ালৈকে আপলোড কৰিছোঁ, এতিয়া মানে আপলোড কৰা শেষ হ'ল। আজি মানে ঘৰত অহাৰ পৰা আজি ফাৰ্ষ্ট ভিডিঅ' মানে আজি শ্বুট কৰি আছোঁ। আৰু এতিয়া টাইম হৈছে 2টা বাজিছে। আৰু আজি বহুত দেৰি কৰি শুই আছিলোঁ। এতিয়া চাহ তাহ খালোঁ, ভাত খাম অলপ দেৰি কৰি, আৰু ঘৰৰ অৱস্থা অলপ ঠিক কৰিলোঁ। আৰু বাকী এয়া চাওক, বিচনাখন কিবাকৈ ঠিক কৰিলোঁ, কৰি পেলাই কাপোৰ জাপিব আছে, এইবিলাকে চব ওলাট পালাট হৈ আছে। আৰু আজি আপোনালোকক কিবা কিবি দেখাম। মই অলপ বজাৰ কৰিছিলোঁ বিশাল মেগামাৰ্টৰ পৰা, আপোনালোকক দেখাম, চাব। আৰু কিছু আছে আৰু বজাৰ দেখাম বুলি ভাবিছিলোঁ। মই ভাবিছোঁ পৰা আজি ভিডিঅ' বনাব লাগিব, কি বনাওঁ কি নবনাওঁ ভাবিছোঁ। তো মোৰ আইডিয়া আহি গ'ল, সেইখিনি আপোনাক মই দেখাম, শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ বলক। আৰু আমাৰ তেওঁ কি কৰিছে আপোনাক দেখাই আছোঁ। দিনৰ ভাত আলু পিটিকা, দালি ভাত বনাইছোঁ। আৰু তেওঁক কাটিব দিছোঁ এতিয়া তিতা কেৰেলা। ভালকৈ কাটিব দে, হা গুটিখিনি পেলাই দিয়ক। পাৰিবনে নাকাটিব? নাই কাটি দিম। তো মই অলপ চলপ কাম হেল্প কৰি দিয়ে। আপোনালোকৰো যদি হাজবেণ্ডে নকৰে, আৰু দুটামান গালাজ দি পেলাই কৰাব এনেকৈ। মোৰ গালি গিলাচ দিব নালাগে, আৰু মই কৰি থাকিলে নিজে আহি যায় ন, হা। গালি গিলাচ দিলে কাম নকৰে, কোনো মৰমতহে কৰে। নকৰিলে গালি গিলাচ দিবইতো লাগিব ন। গতিকে যিয়ে নহওক, ঘনীয়েকে যিহেতু ইমান কষ্ট কৰে, অলপ চলপ হেল্প কৰি দিলে তেওঁলোকৰো ভাল লাগিব। গতিকে যিসকলে চাই আছে হাজবেণ্ড ৱাইফ আমাৰ ভিডিঅ', তেওঁলোককো কৈছোঁ, ৱাইফে হাজবেণ্ডক যিকোনো ক্ষেত্ৰত হেল্প কৰক, আৰু হাজবেণ্ডেও হেল্প কৰক। ভাল লাগিব যেতিয়া মই তেওঁক হেল্প কৰিম, তেওঁ ভাল লাগিব, তেওঁ মোক হেল্প কৰিলে যেনেকৈ মোৰ ভাল লাগে। আৰু তো বলক আমাৰ ভিডিঅ' চাই থাকক লাহে। মই এতিয়া মানে বহুত কুমুটি হৈ আছোঁ, অলপ পিছত গা পা ধুই পিছত ভালকৈ অলপ মুখখনত দেখিব বলক। এতিয়া আধা খোৱা হ'লে, তাৰপিছত মনত পৰিলে ভাবিলোঁ ভিডিঅ'টো বনাওঁ। মই ভাবিলোঁ খাওঁতে শেষ হৈ গ'ল, তথাপিও বনাই দিওঁ। আজি খাইছোঁ দিনত কণী ভাজি, আলু পিটিকা, তিতা কেৰেলা। তেওঁ নাখায়, আলু পিটিকা আৰু কণী ভাজি দি ভাত খাইছে। আৰু মই তিতা কেৰেলা, কণী, আলু পিটিকা, দালি। এতিয়া মই কাম কৰিব ওলাইছোঁ। ইফালে গান বাজি আছে, গান বাজি কাম কৰিম, পুৰা ৰুম চাফ কৰিম। In my veins, I've been driving this train. Years in this lane, there's no stopping this flame. Cause I came to the game and I changed it to play how I like, rearranged it to my own domain. Yeah, I got what it takes, made lots of mistakes, taking shots, skipping breaks, feeling lost, feeling great, popping off, singing straight, never stopped, never changed. All the squad here to play and I've got something to say, yeah. I work hard each and every day, I get lost in the words I say. I don't push pause, no I push play. I won't stop till I make a change. I withdraw on the things I make. I turn flaws into flawless traits. I build tall, never capped in space. I won't stop till I hear him say, oh, oh, la 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 la, la 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 la, oh, oh. So friends, মই গা পা ধুই ল'লোঁ। এতিয়া অলপ ৰেষ্ট কৰিম বুলি ভাবিছোঁ। গোটেই ঘৰ পূৰা চাফ কৰিছোঁ, আৰু তেওঁ আছে শুই কথা পাতি। আৰু মই এতিয়া ৰেষ্ট ল'ম। এতিয়া ৰেষ্ট কৰি পেলাই আপোনালোক যিটো বস্তু দেখাম বুলি কৈছোঁ, মই এটা বস্তু যে কিনিছোঁ দেখাম বুলি কৈছোঁ, তাৰপিছত দেখাম। অলপ ৰেষ্ট ল'ম, কাৰণ মোৰ বহুত ভাগৰ লাগিছে। তো কেইঘণ্টামান পিছত ভিডিঅ' শ্বুট কৰি আছোঁ। চ' ফ্ৰেণ্ডছ, মই আনিলোঁ চাহ। তেওঁক প্ৰথমতে দিলোঁ লাল চাহ, তাৰপিছত মই খালোঁ দুধ চাহ। মই এইফালে চাহ বনাই আহোঁতে তেওঁ এইফালে খাই খতম। গাখীৰ চাহ, দুধ চাহ নহয়। ফ্ৰেণ্ডছ, মই আপোনালোকক কৈছিলোঁ যে মই বিচনাৰ পৰা দুটামান বস্তু কিনিছিলোঁ, সেইকেইটা হ'ল এয়া চাওক। ইমান বস্তু নাই কিনা, এই তিনিটা বস্তুৱেই কিনিছোঁ মোৰ, কাৰণ বহুত ইম্পৰ্টেঞ্চ আছিলে। মষ্ট ইম্পৰ্টেঞ্চ আছিলে এইটো, কাৰণ কিয় মোৰ চাবি বহুত আছে।
গতিকে চাবি ৰিং লগতে আছে এইবিলাক বস্তু মানে কি মোৰ বিচাৰোঁতে ইমান টাইম লাগে বিচাৰোঁতে এনেকুৱা মোৰ মোৰতো বহুত গৰম উঠি যায় এইটো চাবি ক'ত ৰাখোঁ ক'ত নাৰাখোঁ সেইকাৰণে মই একেলগে তো লৈ আনিছোঁ বিশালত পাইছোঁ এইটোৰ দাম লৈছে আপোনাৰ 99 আপোনালোকৰ এনেকুৱাকৈ বহুত বেলেগ ডিজাইনত পাই যাব আপোনালোকৰ যদি লাগে চাবি ৰখা কৰি এনেকৈ হেংগাৰ তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে বিশালৰ পৰা বেছি দামো নহয় 100 টকা ভালে লাগিছে তাই এনেকৈ ওলমাই থৈ কিনে এটা গজাল মাৰি দিম ক'ৰবাত দি কিনে এনেকৈ ওলমাই দিম মেইন মই অনলাইনত ফেচ ৱাছ অৰ্ডাৰ কৰিছিলোঁ বহুত দিন হ'ল নাই অহা তো তাৰ কাৰণে মোৰ ফেচ ৱাছটো নলগালে মানে বৰ্তমান গৰমৰ দিন বহুত স্কিনটো অইলি হৈ থাকে যাৰ কাৰণে বাহিৰত ওলাই গ'লে মোৰ স্কিনত বালি ধূলি বহুত লাগি যায় তাৰ কাৰণে মই ফেচ ৱাছটো কৰা বহুত ইম্পৰ্টেণ্ট হয় তো তাৰ কাৰণে মই বিশালত মই এইটো ফেচ ৱাছ পালোঁ মেইন এইটো মই লৈছোঁ জয় কোম্পানী একচুৱেলি মই নলগাওঁ এইটো ভাল আছে আপোনাক মই এটা বস্তু দেখাই দিছোঁ আপোনালোকে যেতিয়াই ফেচ ৱাছ কিনিব মেইন বস্তু এটা চাব বস্তুবিলাক চাই চিন্তি ল'ব লাগে মেইন আপোনালোকে কি স্কিন যদি গম নাপায় তেতিয়াহ'লে ল'ব লাগে অল স্কিন টাইপ মই দেখাই আছোঁ এইটো হ'ল আপোনাৰ অল স্কিন টাইপ এয়া চাওক নেক্সট আছে টাৱেলখন মই এইটো কাৰণে লৈছোঁ দামো বেছি নাছিলে কিমান দাম আছিলে এটা লিখাই আছে 59 ৰুপিজ হয় 1 টকাটো ক'ত ঘূৰাই নিদিলে মোক বিশালৰ এনেকুৱা মানে যিকোনো দোকানত শ্বপিং মলত যাব ক'ৰবাত হয় 499 199 299 99 মানে 1 টকা এটা তেওঁলোকে যেনেকৈ পাৰে ৰাখি থয় আৰু মই সেইকাৰণে ভাল নাপাওঁ এইবিলাক যিয়ে নহওক ভাল লাগিছে টাৱেলটো কালাৰটো ভাল লাগিছে আৰু এইটো মানে এইটো ফেব্ৰিকৰ কাপোৰেদি মুখখন মুচিলে মানে ভাল আৰু সেইকাৰণে মই মুখ মুচা কৰি এইখন লৈ আনিছোঁ আৰু আপোনালোক মই কৈছিলোঁ যে মই অনলাইনত ফেচ ৱাছ এটা অৰ্ডাৰ কৰিছিলোঁ ফমিং ফেচ ৱাছ বহুত দিনৰ পৰা ইচ্ছা কৰিছিলোঁ লগাম বুলি আৰু সেইটো ফেচ ৱাছ আজি আহিছে আৰু ভিডিঅ'টো মই সেইকাৰণে তেতিয়া বনোৱা নাছিলোঁ ইউজ কৰি চালোঁ এবাৰ পেকেজিংটো খুলিছোঁ আৰু আপোনাক মই অলপ দেখাই দিওঁ অফাৰ আছিলে আৰু অফাৰ নল'লে বস্তুবিলাক বহুত দাম ন অফাৰ থাকিলে লোৱা যায় যিকোনো বস্তু লগা এইটো কোম্পানী হয় ৱাও কোম্পানীৰ মানে নৰ্মেল ফেচ ৱাছটো লগাইছিলোঁ ফমিংটো লগোৱা নাছিলোঁ মই বেলেগ নলগাওঁ ৱাও কোম্পানীৰ এক্টিভেটেড চাৰ্কল ফেচ ৱাছে লওঁ কাৰণ কিয় মই বেলেগ ফেচ ৱাছ মোক নামানে প্ৰথমতে মই ভিটামিন চি ইউজ কৰিছিলোঁ কাৰণ কিয় মোৰ ডাৰ্ক স্পট বহুত আছিলে কিন্তু মই সেইটো নামানে বহুত পিম্পল চলাই থাকে বাতিত বহুত দিনৰ পৰা যিটো ক'ৰবাত বতাহ আছিলে লগোৱা নাছিলোঁ এতিয়া লগালোঁ ভৰিত হাতত লগোৱা নাই কাৰণ হাততে কাম কৰিব লাগিব নহ'লে যাব গতিকে ভৰিত লগাই ল'লোঁ কাৰণ আমাৰ এতিয়া ৰাতিৰ খানা ডিনাৰ মানে ওলাইছোঁ খাবৰ কাৰণে বাৰ্গাৰ ফোনটো ছেট কৰা তো মই ৰেডি কৰা নাই বস্তুটো জলদি আনি লৈছোঁ আজি মই বাৰ্গাৰ বনাব দিম মহাশয়ক চক্কা দিছা নেকি বনাবনে আহক 9টা বাজে হ'বনে ৰেডি 6 a.m. and I'm up again. I got tired eyes, need a cup of blend. That's right, in the AM, that's my only friend. No light, just the sun coming up on the horizon. I lose track of time. So finally, আমাৰ বাৰ্গাৰ তৈয়াৰ হৈ গ'ল এতিয়া খাম খালি শুম আৰু ৰাতিপুৱা সোনকালে উঠিম হয়নে হা বাৰ্গাৰ দেখাই আছোঁ আজিৰ ভিডিঅ' আমি ইমানতে সামৰণি মাৰিছোঁ আমি আজিৰ পৰা ভাবিছোঁ ডেইলি ব্লগ আপোনাক মই শ্বেয়াৰ কৰিম দিনটো আমি যি কৰোঁ বাই কওক বাই বাই আহিছোঁ নেক্সট ব্লগ